নমস্কাৰ ৰবজ্যোতিষ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আমাৰ SSC GD ফিজিকেলৰ লিষ্ট আহিছে এটা লাইভ ভিডিঅ' মই দিছোঁ ডিটেইল মই জনাইছোঁ আৰু এতিয়া আমি শ্বৰ্টকৈ দুটামান কথা পাতিম মেইন কি পইণ্ট এটা আছে ইয়াতে মেইন পইণ্টটো হৈছে ইয়াতে অনলি PST আৰু PET কথা লিখা আছে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট এই দুটা কথা ইয়াতে উল্লেখ আছে ইয়াতে কোনো ধৰণৰ মেডিকেলৰ কথা উল্লেখ নাই তাৰপিছতে আমাৰ মেইন কথাটো হ'ল কি আমাৰ কাট অফ কিমান গৈছে অসমৰ যদি আমি ফিমেলৰ যদি লিষ্টখন চাওঁ ফিমেলৰ লিষ্টখন আমি দেখা পাম OBC বৰ্ডাৰ ডিষ্ট্ৰিক্ট 48 গৈছে SC কেটেগৰী বৰ্ডাৰ ডিষ্ট্ৰিক্ট 47 গৈছে বৰ্ডাৰ ডিষ্ট্ৰিক্ট ST কেটেগৰী 50 গৈছে বৰ্ডাৰ ডিষ্ট্ৰিক্ট UR কেটেগৰী 52 গৈছে জেনেৰেল ডিষ্ট্ৰিক্ট OBC 51 জেনেৰেল ডিষ্ট্ৰিক্ট SC 50 জেনেৰেল ডিষ্ট্ৰিক্ট ST 51 আৰু জেনেৰেল ডিষ্ট্ৰিক্ট UR 54 নক্সল ডিষ্ট্ৰিক্টৰ কাৰণে EWS 40 নক্সল ডিষ্ট্ৰিক্ট OBC কাৰণে 52 নক্সল ডিষ্ট্ৰিক্ট SCৰ কাৰণে 50 নক্সল ডিষ্ট্ৰিক্ট ST কাৰণে 51 আৰু নক্সল ডিষ্ট্ৰিক্ট UR কাৰণে 55 এইটো আছিল ছোৱালী কাট অফ তাৰ পিছতে যদি তললৈ আমি যাওঁ তললৈ গ'লে আমি কি পাম ইয়াতে ল'ৰাৰ পাম মেইলৰ যদি আমি চাওঁ কাট অফৰ লিষ্টখন মেইলৰ কাট অফৰ লিষ্টত প্ৰথমতেই আছে বৰ্ডাৰ ডিষ্ট্ৰিক্ট EWS আনটা পোষ্ট আছে আনটা কেণ্ডিডেট আছে কাট অফ গৈছে 79 এইটো হাইষ্ট কাট অফ গৈছে কাৰণ আনটা কেণ্ডিডেট আছে পোষ্টৰ সংখ্যা ইয়াতে কম আছে বৰ্ডাৰ ডিষ্ট্ৰিক্ট OBCৰ 1160টা ল'ৰা আছে 40.00220 কাট অফ গৈছে পইণ্টৰখিনি কথা আমি নকওঁ বৰ্ডাৰ ডিষ্ট্ৰিক্ট SC কেটেগৰী 344 কেণ্ডিডেট আছে 41 কাট অফ গৈছে বৰ্ডাৰ ডিষ্ট্ৰিক্ট ST কেটেগৰী 43 কাট অফ গৈছে বৰ্ডাৰ ডিষ্ট্ৰিক্ট UR কেটেগৰী 48 গৈছে জেনেৰেল ডিষ্ট্ৰিক্ট EWSৰ 40 গৈছে জেনেৰেল ডিষ্ট্ৰিক্ট OBCৰ 42 জেনেৰেল ডিষ্ট্ৰিক্ট SCৰ 44 জেনেৰেল ডিষ্ট্ৰিক্ট STৰ 45 জেনেৰেল ডিষ্ট্ৰিক্ট UR 48 আৰু নক্সল ডিষ্ট্ৰিক্টৰ ESM এক্স ছাৰ্ভিচমেন কোটাৰ যিটো তিনিটা মাত্ৰ কেণ্ডিডেট আছে 34 মাত্ৰ কাট অফ গৈছে নক্সল EWSৰ 40 গৈছে নক্সল OBCৰ 43 গৈছে নক্সল SCৰ 45 গৈছে নক্সল STৰ 45 গৈছে নক্সল URৰ 51 গৈছে এইকেইটা আছিলে আমাৰ মেল আৰু ফিমেলৰ কাট অফ ডিটেইল ইয়াতে অনলি ফিজিকেলৰ কথা উল্লেখ আছে ইয়াতে মেডিকেলৰ কথা উল্লেখ নাই ধন্যবাদ